वेलकम टू माय यूट्यूब चैनल GMK बर्मन भाई। मैं এতিয়া বৰ্তমান বগীবিল দলঙৰ মাছ মজিয়াত আছো। মোৰ লগত আছে আমাৰ মই দেখাই আছো তোমাৰ লগত আছে আমাৰ বস চবে আছে আমাৰ দাদা দাদা আছে কুঁৱলী চাৰিওফালে কুঁৱলী যেন আমি মংগল গ্ৰহত আছো নেকি এনেকুৱা অনুভৱ এটা হৈছে। চাওক একা বেকা গাঁৱলীয়া ৰাস্তালৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। নিৰ্দিষ্ট সময়ত আমি গৈ পাম। আজি আপোনালোকক বগীবিল দলং ডিব্ৰুগড় চহৰখন দেখুৱাম। আপোনালোকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি মহিৰগামত আহি পালোঁ। মহিৰগামত অলপ দুজনমান আৰু ল'ব লগা আছে। তেখেতলোকক ডিব্ৰুগড় যোৱা মানে আছে। তেখেতলোকক লৈ আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰি মহিৰগাম আমাৰ মহিৰগাম হয়। বৰ্তমান আমি গোগামুখৰ পৰা বাইলুং ডিপু অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। যিহেতু গাড়ীত তেল ভৰাই ল'ব লাগিব, তেল ভৰাই আকৌ আমি পুনৰাই যাত্ৰা আৰম্ভ কৰিম। এতিয়া বাইলুং ডিপুত আমি তেল ভৰাবলৈ সোমাই আছোঁ। এইটো চাওক, এইটোৱে বাইলুং ডিপু গোগামুখৰ বাইলুং ডিপু। ইয়াতে তেলটো ভৰাই ল'ম, ভৰাই তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ কৰিম। যাত্ৰাটো আমাৰ ডিব্ৰুগড়লৈ হ'ব, ডিব্ৰুগড়লৈ যাম। অলৰেডি আমাৰ তেল ভৰোৱা হৈ গ'ল, তেলটো ভৰালোঁ হৈ গ'ল। এতিয়া আমি যাত্ৰা কৰিছোঁ বগীবিল ব্লগ ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো গলিতে গ'লে আমাৰ পাই যাব এইখন হনুমান মন্দিৰ। কেতিয়াবা নতুনকৈ বনাই দিম আৰু এটা ভিডিঅ'। গোগামুখ টাউন, এতিয়া আমি আহি পালোঁ গোগামুখ টাউনত। গোগামুখ টাউনৰ মাজমজিয়াত। গোগামুখ টাউনৰ পৰা ওলাই যাম বগীবিললৈ। গোগামুখ টাউন ট্ৰেফিক পইণ্ট, গোগামুখ ট্ৰেফিক পইণ্ট, মেইন ৰোড 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া পুৱা 7 বাজিছে। যিহেতু 7 বজাৰ কাৰণে ইমান দোকান পোহাৰকেইটা খোলাই নাই, অলপ দেৰিকেই খোলে। 9টামান বজাত খোলে। কিছুমানে খুলিছে, কিছুমানে খোলা নাই আৰু যেইজনে খুলিছে। যিহেতু ডিব্ৰুগড়লৈ আমি যাম, ইয়াৰ পৰা কিমান দূৰ হ'ব? ইয়াত ডিব্ৰুগড় কিমান কিলোমিটাৰ? 117 কিলোমিটাৰৰ যাত্ৰা। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজ, এতিয়া আমি ক'ত আছোঁ জানেনে? এতিয়া আমি আছোঁ মইনাপাৰা তিনিআলি টাৰ্ণিঙত আছোঁ। এইখন মইনাপাৰা তিনিআলি টাৰ্ণিং হয়। চাওক, এই টাৰ্ণিঙৰ পৰাই মানে আমি যাত্ৰাটো আকৌ আৰম্ভ কৰিছোঁ। অলপ পিছত আমি পাই যাম ধেমাজিৰ পৰা বগীবিলৰ পৰা ডিব্ৰুগড় ডাইৰেক্ট। আমাৰ লগত আছে মোৰ দাদা আছে এজন, মোৰ লগৰে বুলি ক'ব পাৰি। ড্ৰাইভাৰজন আমাৰ লগৰে বুলি ক'ব পাৰি। তাৰপিছত আমাৰ ভিনী আছে, মাৱৈ আছে আৰু আমাৰ বিয়ৈ আছে। মানে আমি আমাৰ ভিনীৰ এমাহমান আগত মানে বেমাৰ হৈছিলে যে, এইটো চেকআপলৈ ডিব্ৰুগড়লৈ গৈ আছে আৰু লগতে ভিডিঅ' মানে কৰি আছোঁ। এতিয়া এই চিনাৰীখিনি ভাল লাগিছে বুলি এইখিনি উঠাই লৈছোঁ। আৰু এইখিনি এই মইনাপাৰা এৰি বড়ো বস্তি এখন আছে, বড়ো বস্তিৰ ওচৰতে মানে এইখন গাঁও পিছফালে চাই আছে যে, এইখন বড়ো গাঁৱৰ ওচৰতে আমি মানে এই ভিডিঅ'টো কৰি লৈছোঁ। অলপ ৰাস্তাটো ভাল লাগিছে। এইটো ধাবা আছে, এইখিনিতে ধাবা এখন আছে, কিবা একটা আছিলে, ধাবা এখন আছে। এতিয়া আমি প্ৰায় এৰিলোৱে। বৰ্তমান আমি আছোঁ নদীৰ টাৰ্ণিঙত। নদী পামেই আৰু ইয়াত এখন নদী আছে, নদীখনো দেখাম আপোনালোকক। চাই থাকক ভিডিঅ'টো। নদীত আপোনালোকক দেখাম নদীখন।
এইখন পামেই আৰু নদীখন এনেকৈ আছে পাম হ'লোঁ আৰু নদী পাই তাৰপিছত আকৌ বৰতলনি পাম বৰতলনিত পূৰা সমাজান হৈ একেবাৰে ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ হ'ব আমি ইতিমধ্যে সমাজান টালিং পাম হৈছোঁ এইটো চাওক সমাজান টালিং অলৰেডি পামে সেইটো চাইছেনে ৰাইজ এইখন এখন সমাজানৰে টাৱাৰৰ খুঁটা হয় ইয়াৰ পৰা একদম চাই পাইছে টালিং পালোঁৱেই আমি সমাজান টালিং পাই এতিয়া নদী পাম সমাজান নদীখন দেখাম আপোনালোকক এইখন কেনেকৈ ভাঙে বছৰ মানে ইয়াত মানে গৰাখহনীয়া হয় মানে এইবাৰ হোৱা নাইগৈ যদিও এখন এই সমাজান নদীৰ দলং নতুনকৈ হৈ আছে মানে এইটো চাপৰ হৈ গ'ল আগৰ যিখন আছিলে সেইখন মানে চাপৰ হৈ গ'ল এতিয়া ওখকৈ বনাই আছে আকৌ নতুনকৈ এইখনে আৰম্ভ কৰিছে সমাজানৰ দলং এইটো আমি পাম এই বাছখন আছে যে বাছখনৰ পাছফালেই সমাজান নদীখন আছে নদীখন আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো শেষলৈ নদীটো দেখাই আছোঁ আমি সমাজানৰ নদী ওলাবই আৰু বেছি সময় নাই এইখন গাড়ী কোচিং হ'ল যে তাৰ অলপ আগতে এইখন সমাজান দলং চাই লওঁ এইখন নদী একদম পানী বৰাবৰ নদী আৰু পানী মানে একেলগে মানে কেতিয়াবা লাগিও যায় এইখন ৰেলৰ দলং ডুব অৱস্থা হৈ আছে মানে বহুত চাপৰ হৈ গৈছে আৰু ওখ হ'ব লাগিছিলে একচুৱেলি কিন্তু চাপৰ হৈ গৈছে মানে সমাজান পানীটো ইমান বহুত মানে আহে যেতিয়া আহে বহুত বেছিকৈ আহে সমাজান এইফালে চাওক একদম ভৰ্তি হৈ আছে নদী এতিয়া বাৰিষা বতৰ যিহেতু বাৰিষা বতৰ হোৱাৰ কাৰণে নদী একদম ভৰ্তি হৈ আছে আৰু এইকেইদিন একেৰাহে নেৰা বৰষুণৰ ফলত সকলো উপনৈ মানে পানীৰে ভৰি পৰিছে এইটো সমাজানৰ মানে নদী হয় সমাজানৰ বগীবিল পালোহি আহি বগীবিল যিটো আমি উঠি আছোঁ দলঙত মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলং বগীবিল দলং বুলি কয় বগীবিল দলঙত আমি আহি পালোহি ডিব্ৰুগড়লৈ যিহেতু আমি গৈ আছোঁ বগীবিল দলং অলৰেডি পালোঁ চেকপোষ্ট দেখাই আছোঁ আপোনালোকক ইয়াত চেকপোষ্টটো আছে মানে চেকপোষ্ট অলৰেডি আমি বগীবিল দলঙত ভৰি দিলোঁহি এইয়া চাওক বগীবিল দলং বগীবিল হাই বগীবিল এতিয়া মানুহে নাই ইয়াত ক'ব হাই বুলি কওঁ ন এইটো চাওক মহাবাহু ব্ৰহ্মপুত্ৰ পানীয়ে ব্ৰহ্মপুত্ৰত পানী ইফালেও পানী পাৰে নাই পাৰ চাই নাপায় হয় নহয় এইটো অলপ এখন গাঁও চাই পাইছে কোলাকৈ এইটো চাওক বগীবিল দলংখন এয়া বগীবিল দলঙে যাত্ৰা কৰি আছোঁ আমি ডিব্ৰুগড়লৈ ডিব্ৰুগড়ৰ পৰা আমি যাম ঢলা শদিয়া ৱেলকাম টু মাই ইউটিউব চেনেল GMK বনন ভাই মই এতিয়া বৰ্তমান বগীবিল দলঙৰ মজিয়াত আছোঁ মোৰ লগত আছে আমাৰ মই দেখাই আছোঁ তোমাৰ লগত আছে আমাৰ বছ চবেই আছে দাদা আছে কুঁৱলী চাৰিওফালে কুঁৱলী যেন আমি মংগল গ্ৰহত আছোঁ নেকি এনেকুৱা অনুভৱ এটা হৈছে চাওক পষ্ট দিয়া যেন আমাৰ ভিউ এইটো আমাৰ তাত এয়া বগীবিল ব্ৰিজ পাৰ হৈ পিনি ডিব্ৰুগড় যোৱা পথত টোল গেট বৰ্তমান অপেনিং কৰা নাই এয়া চাই লওক আপোনালোকে টোল গেট লাঞ্চ কেইখন আছে চাই লওক এটি কলি দুটি পাত ডিব্ৰুগড়ৰ বাগিচাত অলৰেডি আমি ডিব্ৰুগড়ত বাগিচা পালোহি এইটো বৰুৱা টি ষ্টেটত মানে এতিয়া বৰষুণত তিতি হ'লেও মজুৰিয়া কাম কৰি আছে যিহেতু কাম কৰিবই লাগিব কাম নকৰিলে নহ'ব না বৰষুণ আৰু কিবা নাই মানে কামটো কৰিবই লাগিব এইটো হয় বৰুৱা টি ষ্টেট পাই গ'লোঁ ডিব্ৰুগড়ৰ বৰুৱা টি ষ্টেট চাই লওক ৰাইজ এইখনে বৰুৱা টি ষ্টেট এইখন ডাঙৰ আছে আকৌ বহুত ডাঙৰ আছে
फिलहाल हम लोग पहुंच ही गया डिब्रूगढ़ टाउन में। थोड़ी देर बाद आप लोगों को दिखाऊंगा कि डिब्रूगढ़ टाउन कैसा है। तो वीडियो जारी रखने के लिए आप लोग वीडियो में जारी रख। ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া যোৱা টাৰ্লিংখন আমি পাই গ'লোঁ অলৰেডি। এইখন চাওঁ, এইখনে টাৰ্লিং হয় তিনিচুকীয়াৰ শিৱসাগৰ যোৰহাট যোৱা আৰু ডিব্ৰুগড় যোৱা টাৰ্লিংখন। এইখনৰ পৰা আমি এতিয়া उत्तर फाले डिब्रूगढ़ ओवर ब्रिज पहुंच चुका है हम लोग। थोड़ी देर बाद डिब्रूगढ़ टाउन भी पहुंच जाऊंगा। ये देख लीजिए डिब्रूगढ़ का ओवर ब्रिज है। आगे आगे एक तो पुलिस गाड़ी गई আছে থানাতে যাব চাগে, মানে পাছতে আছো পুলিস গাড়ীত। ओवर ब्रिजर प्राय 2 किलोमीटर मान 2-3 किलोमीटर मान হ'ব চাগে। 2 किलोमीटर मान যোৱাৰ পিছত আমি পাই যাম আমার গন্তব্যস্থান ডিব্ৰুগড় টাউন। এয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় পালোহি। আপোনালোকক দেখাই আছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। ইয়াত আহিব লগা আছে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। এইটো চাওক, এইটো ৰোডৰ পৰা যায় ন, অলপ সোমাই যাব লাগিব নেকি? এই নাই, ইয়াত চব চাইট লৈ লৈ আছে, মানে অলপ সোমাই যাব লাগিব। এইটো চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটি অফ ডিব্ৰুগড়, ইউনিভাৰ্চিটি অফ ডিব্ৰুগড়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইয়াত আহিব লগা আছে কেইদিনমান পিছত। ইয়াত আহিম, যিহেতু ডিগ্ৰী পাছ কৰি চাৰ্টিফিকেটটো এতিয়ালৈকে ওলোৱা নাই। ইয়াৰ পৰাই অৰিজিনেল চাৰ্টিফিকেটবোৰ ইউনিভাৰ্চিটিৰ পৰাই ল'ব লাগিব, লোৱা হোৱা নাই এতিয়ালৈকে। চেক পোষ্ট ডিব্ৰুগড় টাউনত চেক পোষ্ট বহি আছে। চেক পোষ্ট বহি আছে। তিনি 4,000 5,000 লয়, 5,045 এনেকৈ লয়। এতিয়া আকৌ এটা কথা নহয়, সেই কাৰ্ডটো লৈ পিনি যায় আপুনি গোগামত গেছ আনিবলৈ গেছ নিদিয়ে আকৌ। এইখিনি এতিয়া এইটো বেবেজীয়া কাৰ্ডটো দিব যায়, সেই কাৰ্ডটো লৈ গোগামুখ আনিবলৈ নিদিয়ে আকৌ। হা সেইটো বেবেজীয়াৰ পৰা আনিব লাগিব, সেইটো কথা। আৰু নহ'লে বা বাহিৰাকৈ কিনি থাকিব লাগিব বাবু তাৰপৰা। গোগামুখৰ পৰা আনিব নিদিয়ে, সেই লখিমপুৰ ডিষ্ট্ৰিক্ট নহয় নি? ধেমাজি পৰে ন। অলপ কমত হ'লে হয় ন নেকি? হা দামটো কি? দামটো ক'বা? তাত চিলিণ্ডাৰ ধেৰ আছে আকৌ। লোকৰ গেছৰ পৰা মাৰি পিনি চিলিণ্ডাৰৰ পৰা ৰাখি থৈ দিলে, গেছ পৰা নিদিলে কাগজ। তাৰ নামতে আনে ন? যাৰ তাৰ গেছবিলাক আহিছিলে চৰকাৰতে, আমাৰ পুৰাবিলাক পুৰা নিদিয়ে। উঠিবি নেকি? হা ইয়াত মালটো ক'ত? পুৰা খাই লওঁ, মাছ লাগিব নেকি? এই খা না।
টমটম বুলি কয় ডিব্ৰুগড় অটো টমটম এই ডিব্ৰুগড় চাইডত এইটো চাই পাই বেছি আমাৰ বিশেষকৈ আমাৰ ফালে নাই আকৌ এইটো ন আমাৰ ফালে এই পেলপেলিয়ে বেছি আছে ইয়াত পেলপেলি মই কিন্তু খুব কম চাই পাইছোঁ দেই পেলপেলি নাই পিলপিলি টমটম যোনে যোনটো এলেকাত যিটো কয় আৰু ন কিছুমানে পেলপেলি কয় কিছুমানে টমটম কয় নেনো গাড়ী বহুত দিন মূৰত চালোঁ দেই আজিকালি নেনো গাড়ী নিকিনেই ন এই বগৰীটো ল'বি নেকি ল আকৌ নালাগে বগৰীটো খাই সোৱাদ আছে আকৌ খাই পাইছে নাই চাওক ৰাইজ কেনেকুৱা ভিৰ লাগিছে অকণ দাঙি ল'ব মোবাইলটো এইটোৱে বেয়া উল্টা চিল্টা বোলে সোমাই দিয়ে ডিব্ৰুগড় গুৱাহাটীত বৰ বেয়া বাইক স্কুটি কোনো ভেলুলেছ নাই য'ৰ ত'ৰ পৰা সোমাই দিয়ে